এটা নতুন ট্ৰেপ দেখাবলৈ লাইছোঁ। এই ট্ৰেপটোৰ নাম হৈছে হেলোচাৰ ট্ৰেপ। এইটো জেনেৰেলি আৰম্ভ হয় D4 অপেনিঙৰ পৰা। হোৱাইটে নিজৰ কুইনৰ আগৰ পনটো আগবঢ়ায়, ব্লেক এটা ৰেছপন্স দিয়ে D5 হিচাপে। হোৱাইটে পুনৰ E4 আগবঢ়াই দিয়ে, ব্লেকে তাক আকৌ একচেপ্ট কৰে। হোৱাইটে নিজৰ নাইটটো C3 লৈ আগবঢ়াই দিয়ে, ব্লেকেও নিজৰ নাইটটো F6 লৈ আগবঢ়াই নিজৰ পনটোৰ ডিফেন্স দিয়ে। হোৱাইটে এতিয়াই এটা শ্বকিং মুভ আৰম্ভ কৰে, সেইটো হৈছে F3। ব্লেকে এইটো জেনেৰেলি একচেপ্ট কৰে, কাৰণ এটা পন সি ফ্ৰী পাই যাব, সেইকাৰণে সি একচেপ্ট কৰি লয়। ইন জেনেৰেলি এইটো নাইটে পনটো কাটিব লাগে, কিন্তু ইয়াত এই ট্ৰেপটোত সাধাৰণতে কুইনেৰে পনটো একচেপ্ট কৰা হয়। তাৰপিছত হোৱাইটৰ কাৰণে ব্লেকৰ কাৰণে এইখিনিত আটাইতকৈ ভাল মুভটো হৈছে ব্লেকে D4 থকা D4ত যিটো পন আছে সেইটো একচেপ্ট কৰে নিজৰ কুইনেৰে, কাৰণ এইটো কোনো গাৰ্ড নাই। এতিয়া কুইন আহি গ'ল, তেতিয়া কি কৰে হোৱাইটে নিজৰ মুভ আৰম্ভ কৰে, নিজৰ বিশ্বপটো E3 লৈ আগবঢ়াই দিয়ে। এতিয়া কুইন যাব ক'ত? কুইনে যদি একেবাৰে নিজৰ অৰিজিনেল D8 লৈ গুচি যায়গৈ, তেতিয়াহ'লে তাৰ বৰ বেছি লাভ নহ'ব, এইটো বহুত পেচিভ হৈ যাব। সেইকাৰণে কুইনে কি কৰে B4 স্কোৱাৰটোলৈ গুচি আহে, কাৰণ এইটোৰ পৰা এটা লাভ হ'ব, এই B2ত থকা পনটো সেইটো গাৰ্ড নাই, সেইটো খাব পাৰিব। হোৱাইটে এইখিনিতেই এটা কাম কৰে, ৰুকখন নিজৰ D1 লৈ আনিবলৈ চায়, আৰু সেইটো কৰিব পাৰি কেনেকৈ? একদম ইজি উপায়টো হৈছে কেছলিং। হোৱাইটে নিজৰ কেছলিং কৰে। হোৱাইটৰ নিজৰ কেছলিং হৈ গ'ল। এতিয়া ব্লেকৰ ওচৰত এটা বিৰাট ডাঙৰ সুযোগ আহি যায়। ব্লেকে যদি নিজৰ বিশ্বপটো, যিটো হোৱাইট স্কোৱাৰত থকা বিশ্বপটো, সেইটো আনি যদি G4ত আনি পেলাই ৰাখিব পাৰে, তেতিয়াহ'লে সি কুইনকো ফৰ্ক দিব পাৰে, ৰুককো ফৰ্ক দিব পাৰে, গতিকে সি আহি যায়। কিন্তু এইখিনিতে হোৱাইটে নিজৰ কুইন ছেভ নকৰে, হোৱাইটে নিজৰ ট্ৰেপ আৰম্ভ কৰে। এই ট্ৰেপটোৰ নাম হৈছে হেলোচাৰ ট্ৰেপ। হোৱাইটে কি কৰে B5 লৈ নিজৰ নাইটটোৰ পজিশ্যন সলাই দিয়ে। ব্লেকে ভাবে এইটোতো একদম গল্ডেন চান্স, কুইনটো খাব লাগে, কুইন একচেপ্ট কৰি লয়, কিন্তু তেতিয়াই ব্লেক ফিনিছ হৈ যায়। হোৱাইটে কি কৰে C7ত থকা পনটো নিজৰ নাইটেৰে কাটি পেলাই, আৰু ধুনীয়া এটা চেকমেট আমি দেখিবলৈ পাওঁ। ব্লেকৰ ওচৰত কোনো ডিফেন্সৰ কোনো হেৰি নাই। তো কেনে লাগিল এই ট্ৰেপটো? এই ট্ৰেপটোৰ নাম হৈছে হেলোচাৰ ট্ৰেপ।